চৰকাৰে কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দেশজোৰা লকডাউন ঘোষণা কৰাৰ লগতে বলবৎ কৰিছে কঠোৰ নীতি নিৰ্দেশনা। কিন্তু দেশৰ চৰকাৰী বেচৰকাৰী বেংকসমূহে কিমান সজাগতা ৰক্ষা কৰিছে কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে? বেংকৰ সন্মুখত হেণ্ড ৱাছ চাবোন পানী ৰখাৰ বিপৰীতে বেংকসমূহৰ এটিএমত নাই কোনো চেনিটাইজাৰ ব্যৱস্থা। এই দৃশ্য শিৱসাগৰৰ SBI, ICICI আদিকে ধৰি কোনো এটা বেংকৰ এটিএমত নাই চেনিটাইজাৰ ব্যৱস্থা, যাৰ বাবে শংকিত হৈ পৰিছে শিৱসাগৰবাসী। গ্ৰাহকৰ অভিযোগ, বেংকে এটিএমৰ পৰা ধন উলিয়ালে একাউণ্টৰ পৰা পইচা কাটে, কিন্তু কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে বেংকে গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ কৰিছে। ইতিমধ্যে দেশৰ কেইবাঠাইতো এটিএমৰ পৰা কৰোনা সংক্ৰমণ হোৱা ঘটনা সংঘটিত হৈছে। শিৱসাগৰ বেংকসমূহে এটিএমসমূহৰ ক্ষেত্ৰত কোনো সজাগতা সচেতনতা নেদেখুৱাৰ কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে শিৱসাগৰবাসীয়ে। শিৱসাগৰৰ পৰা ৰবি চাহানীৰ ৰিপৰ্ট, নৰ্থ ইষ্টাৰ্ণ। কোভিড সংক্ৰমণৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ সকলো মানুহৰ লগত চৰকাৰৰ লগতে ৰাষ্ট্ৰীয়কৃত যিবিলাক ডাঙৰ ডাঙৰ বেংক আছে তেওঁলোকেও প্ৰচেষ্টা চলোৱা ভাল। এটিএমবিলাকো আমি দেখিছোঁ, এটিএমবিলাকত আচলতে কোভিড সংক্ৰমণ হোৱাৰ সাংঘাতিক ধৰণৰ ষ্টল আছে। ইয়াত সাংঘাতিক ধৰণৰ সংক্ৰমিত হোৱাৰ ষ্টল খুলি থৈছে। গতিকে আমি আশা কৰোঁ এটিএমবিলাক আচলতে চেনিটাইজ কৰিব লাগে, বাহিৰত চেনিটাইজাৰ ৰাখিব লাগে আৰু মাজে মাজে এইবিলাক চফা কৰিব লাগে আৰু এজন ছিকিউৰিটি গাৰ্ড তাত থাকিব লাগে, যাতে ৰাইজে ঠেলা হেঁচা নকৰে আৰু এইবিলাকৰ প্ৰতি বেংকৰ কৰ্তৃপক্ষই চকু দিব বুলি আশা কৰিলোঁ। আৰু এটিএমবিলাক যাতে হটস্পট হৈ নপৰে কৰোনা সংক্ৰমণৰ, তাৰ কাৰণে আমি দাবী জনাইছোঁ। ধন্যবাদ। চেনিটাইজটো ইম্পৰ্টেণ্ট এইটো কাৰণেই, কাৰণ এটা প্ৰিণ্ট চবেই হাত দিছে ভাগে ভাগে, কাৰ কি আছে ভাইৰাছটো হেৰি নাথাকে। চেনিটাইজটো ইম্পৰ্টেণ্ট আছিলে বিশেষ, মানে চিকিউৰিটি এটা লাগিছিল। চিকিউৰিটি লাগে, চিকিউৰিটি জাষ্ট নাথাকিলেও চেনিটাইজ থাকিলেও কামটো চলি যায় যেন তেনে, কাৰণ ভাইৰাছটোৰ পৰা অলপ হ'লেও আঁতৰি থাকিব পাৰি। মেইন চেনিটাইজ বন্ধ হেৰি কৰা এতিয়া নাই, নিজে লৈ আহি আৰু বাৰে বাৰে হেৰি কৰা হয়। মানে এইটো বেংক কৰ্তৃপক্ষই অৱহেলা কৰিছে। অৱহেলা কৰিছে, বেংকৰ অৱহেলা। বেংকেতো দিব লাগে সুবিধা, যিহেতু আমাৰ চাৰ্জ এটা লয়, পইচাটো উলিয়াওঁতে চাৰ্জ এটা লয়, তেনেকুৱা এটা হেৰি।